নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেল ইনফৰমেশ্যন আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কোন দুজন প্লেয়াৰৰ বাবে ৱৰ্ল্ড কাপ ছেমিফাইনেলত পৰাজয় হৈছিল টিম ইণ্ডিয়া, যাৰ ফলত ফাইনেল খেলিব নেপালে। কিন্তু এয়াই নহয় যে টিম ইণ্ডিয়া খেলপথাৰত হাৰিবলগীয়া হ'ল, কিন্তু হাৰিবলগীয়া হ'ল এজন যোগীৰ কাৰণে। কাৰণ ক'বলৈ গ'লে আপোনাৰ চকু কপালত উঠিব। হয়, এই জ্যোতিষীজনৰ নাম হ'ল গ্ৰীণষ্টন ল'ব। এই জ্যোতিষীজনৰ কৈছে যে বিৰাট কোহলীৰ জন্ম যদি 1986ত নহয় 1988 বা 1987ত হ'লহেঁতেন, আৰু গ্ৰীণষ্টন ল'বৰ কথা মতে ধোনীৰ এইবাৰ অৰ্থাৎ এই বছৰটো বহু বেয়া, তাৰ প্ৰভাৱ পৰিব টিম ইণ্ডিয়াত, আৰু গ্ৰীণষ্টন ল'বৰ কথা মতে ৱৰ্ল্ড কাপত পৰাজয় হ'বলগীয়া হ'ল টিম ইণ্ডিয়া। আৰু যদি আমাৰ এই ইনফৰমেশ্যনখিনি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক, আৰু লগতে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাই দিব।